নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰথমে মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া মই আইচিক মালিচ কৰিমগৈ আৰু যিমানখিনি পাৰোঁ আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম, যিহেতু তাইৰ গাটো ইমান ভাল নহয়। গতিকে আহকচোন চাওক। হিমালয়া মাছাজৰ লৈছোঁ মই তাইক মালিচ কৰিবৰ কাৰণে। এইটো বেছি জোৰকৈ নকৰোঁ, লাহে লাহে কৰিছোঁ। এইটো গেছৰ এতিয়া মুখত কৰিম।